boy swag boy সকলোৱে কয় লৰা এদিন জিলিকিব চাবি তই ডান্স কৰো জানো ইউনিক মই দুদিন পাছত টিভিত পাবি মোক তই বহুত লৰা আছে মোৰ লগত হাঁহি কথা পাতে জানো সিহঁতৰ মনত বহুত কথা আছে সিহঁতৰ কোনো কাম নাই বাবুকৰ পইচা উৰাই আছে আৰে বেটা কি হ'ল মোৰ আগতচোন কপিয়াছ এই যে ফুটপাথৰ মানুহবোৰ পুহ মাহৰ জাৰত দেখি কষ্ট হয় জানো মোৰ লুটপাতত ব্যস্ত সব প্ৰশ্ন হয় মানুহ কোন খুচকাছত দেখ চলে ভ্ৰষ্ট হল মানুহবোৰ এই যে ফুটপাথৰ মানুহবোৰ পুহ মাহৰ জাৰত দেখি কষ্ট হয় জানো মোৰ লুটপাতত ব্যস্ত সব প্ৰশ্ন হয় মানুহ কোন খুচকাছত দেখ চলে ভ্ৰষ্ট হল মানুহবোৰ মুখপাত আকাশলে জখলা নাই বগাবলে সুখ কাষত থকা হলে দুখ যাব ৰখাতলে সুখ নাই কাষত নাই দূৰ বাটত সুখ পাই অসহায় অসহায়ৰ আমি অসমীয়া নহয় দুখীয়া বুলি সান্তনা লভিলে নহব আমি অসমীয়া নহয় দুখীয়া বুলি সান্তনা লভিলে নহব আমি বাহিৰৰ মানুহ আজি অসমীয়া হ'ল খিলঞ্জীয়া অসমীয়া বাংলাদেশী হ'ল শংকৰ ৰাজান দেৱৰ অসম কেনি গুচি গ'ল লাচিত বৰফুকনে জিকা অসম তোমাৰ চাল চাই হলো মই ইয়াৰ পৰা তোমাৰ প্ৰেম কাহানী লগৰ অনজান মোৰ লাজ নাই মোৰ ক্ৰেজ আছে মোৰ বেংক একাউণ্ট বোৰ ফ্ৰিজ আছে মোৰ টাইমৰ নাই কোনো ক্ৰাইম কৰা নাই মোৰ বেংক বেলেঞ্চত কোনো ক্ৰেড ঘূৰণীয়া পৃথিৱীখন ঘূৰি ফুৰি চাই নাপালো বিচাৰি মই ক'তো এনেখন ঠাই য'ত বুকুৰ মাজৰে বৰ লুইত বৈ যায় য'ত বেলি ডুবা লগে লগে দবা কোবাই পিঠা পোনা পাণ তামোল নে গামোচা খৰাই দিবা মৰম যিমান পাবা সিমান ঘূৰাই পূৰ্বাঞ্চলৰ যোনে নাম উজ্বলাই সাত ভনীৰ ৰাণী মোৰ অসমীয়াই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌ জয়াই 1671 मुगलों ने किया हमला असम में लहराया था मुगलों का झंडा पूरे देश में फैला था उनका आतंक का छाया महिलाओं का रेप और बालकों की हत्या तब आया मसीहा सबका छूटा था पसीना नाम था उसका लाचित बोरफू कौन कौन लड़ेगा अब किस में है दम कौन लड़ेगा अब किस में है दम युद्ध भूमि का उठा एक ही दहाड़ में 100 दुश्मन मरने लगे एक ही प्रहार में वो चिल्लाया बोला अमी सो बोखोमिया काल बन के आया तेरा रोक सके तो रोक ले मुगलों को भगाना था उसका अभियान देश बचा के प्राणों का दिया था बलिदान भारत में बनाया असम का পৰিয়ালৰ হি এটা সিধা লৰা 20 বছৰ বয়সলৈকে কেৱল মন কিতাপ পঢ়াত লক্ষ্য নাছিল জীৱনত তাৰ অভ্যাস নাই নিশা চৰাত মুখৰ পানী বৈ আহে তাৰ নাম শুনি পিঠা পনাৰ কলেজ পঢ়ি থাকোঁতে তাৰ লগংবোৰো ভাল আছিল বেছি ভাগৰ নিচিনাকে তাৰো এটা মাল আছিল টি চাৰ্ট আৰু কাৰ্গো পেণ্ট তাৰ সব সময়ত চাল আছিল জীৱনৰ মৈদালত তাৰ সব দেশত আজি লাগিলে কলংক নেতা হ'ল পেটুৱা কৃষক উলংগ 2 বছৰতে হ'ব দেশ ধ্বংস নাথাকিব বুলিবলৈ অসমীয়া বংশ যতে চাও দেখো মাথো হাহাকাৰ বিজি আছে সকলো কোনে কোনে কাৰ সকলোৰে বাবে যদি এক অধিকাৰ তেন্তে কোৰ্ট কাছাৰীৰ কি দৰকাৰ সৰকাৰ শুই আছে নেকি অসমতে আনিবলৈ ভৰাব বিদেশী তুলি লওঁ যদি হেং দাং দাঙি ঠেং এৰি লুঙি পলাব বাংলাদেশ